নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। আজি মই চৰকাৰী কৰ্মচাৰী সম্পৰ্কীয় এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে স্ক্ৰীনত এখন নটিফিকেশ্যন দেখা পাইছে আৰু এই নটিফিকেশ্যনখন দিয়া হৈছে গভৰ্ণমেণ্ট অফ ছিকিম ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল টাস্কিং ছেক্ৰেটেৰিয়েট গেংটক। আৰু এই নটিফিকেশ্যনখনত ছিকিমৰ চৰকাৰী কৰ্মচাৰীৰ কাৰণে এটি বহুত ভাল খবৰ ওলাই পৰিছে। আপোনালোকে নটিফিকেশ্যনখন দেখিছে। The state government has decided to restore the old pension system with a view to bring the state government employees appointed on or after 1/4/2026 under the provisions of the Sikkim Services Pension Rules 1990 as applicable to the employees appointed on or before 31/03/2006. Detailed guideline on the modalities for reversion to a old pension system shall be issued separately. So, সাবাইসকল ইয়াতে কৈছে যে ছিকিম চৰকাৰী কৰ্মচাৰীসকলক যিসকলে 31/3/2006 তাৰিখৰ আগত এপইণ্টমেণ্ট পাইছিলে তেওঁলোকক ওল্ড পেঞ্চন স্কিম লাগু কৰা হৈছে। তেওঁলোকে এতিয়াৰ পৰা ওল্ড পেঞ্চন চিষ্টেমৰ অধীনত পেঞ্চন পাই থাকিব আৰু এই পেঞ্চনৰ যিটো গাইডলাইন বা যি অৰ্ডাৰ সেইটো ছেপাৰেটকৈ আকৌ ইছ্যু কৰা হ'ব। আৰু এই নটিফিকেশ্যনখন দিয়া হৈছে ৰিমজিং চেৱাং ভুটিয়া IAS ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ ছিকিম। চ' এনেকুৱা এখন অৰ্ডাৰ যদি আমাৰ অসম চৰকাৰী কৰ্মচাৰীয়ে পায় তেতিয়াহ'লে বহুতৰে মনত আনন্দ উৎফুল্লিত হৈ পৰিব আৰু আশা কৰিছোঁ অসম চৰকাৰেও ইয়াৰ ওপৰত বিবেচনা কৰিব আৰু অতি সোনকালে ওল্ড পেঞ্চন চিষ্টেমটো লাগু কৰিব। কিন্তু ইয়াত কিছুমান প্ৰভিজন দিয়া হৈছে, সেইটোক লৈও নতুন কৰ্মচাৰীখিনি হয়তো সন্তুষ্ট নহ'ব। কাৰণ আপোনালোকে দেখা পাইছে নটিফিকেশ্যনখনত যে 2006 চনৰ আগত নিযুক্তি পোৱা সকলৰ কাৰণেহে পেঞ্চন লাগু কৰা হৈছে, তাৰপিছত নিযুক্তি পোৱা সকলৰ কাৰণে পেঞ্চন লাগু কৰা হোৱা নাই। আৰু যিহেতু আপোনালোকে গম পায় 2005 চনত পেঞ্চন বন্ধ কৰা হৈছিলে আৰু 5 চনৰ পৰা 6 চন মাত্ৰ এবছৰৰ ভিতৰত এপইণ্টমেণ্ট পোৱা কৰ্মচাৰীৰ কাৰণেহে এই অৰ্ডাৰখন দিয়া হৈছে। ত' মই চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ যে যদি পেঞ্চন চিষ্টেম দিয়া হয় অসমত সকলোকে দিয়া হওক। এনেকৈ টাৰ্মছ এণ্ড কণ্ডিশ্যন দিলে কিছুমান মানুহ সুখী হ'ব আৰু কিছুমান মানুহে ভৱিষ্যতৰ নিৰাপত্তাহীনতাত ভুগি থাকিব। চ' এইখিনি আছিলে আজিৰ বিতং বাতৰি। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।